কোৱাচোন তোমালোকৰ ভিতৰত আটাইতকৈ সাহসী কোন? মই ছাৰ। আৰে গোটেইকেইজনে সাহসী যেন লাগিছে। আচ্ছা কোৱাচোন, তোমালোকৰ স্কুলৰ আগফালে যদি কোনোবাই বোমা এটা থৈ যায় তেতিয়া তোমালোকে কি কৰিবা? ছাৰ বোমাটো ভালদৰে চাই ল'ম, আৰু যদিহে কোনো নিউটা নোলায় তেতিয়াহ'লে অফিচ ৰুমত গৈ থৈ আহিমগৈ। এফালে টকা আৰু আনফালে জ্ঞান, তাৰ ভিতৰত তোমালোকে কোনটো বাছনি কৰিবা? ছাৰ মই টকা বাছনি কৰিম। ধেইত বুৰ্বক, মই হ'লে জ্ঞান বাছনি কৰিলোহেঁতেন। হয় ছাৰ, আপুনি ঠিকেই কৈছে। যাৰ কাৰণে যিটো প্ৰয়োজন, যাৰ যিটো অভাৱ হয় সেইটোহে লয়। মোৰ টকাৰ অভাৱ হৈছে, মই সেইকাৰণে টকা লৈছোঁ। আপোনাৰ জ্ঞানৰ অভাৱ হৈছে, সেইকাৰণে আপুনি জ্ঞান ল'ব ছাৰ। আজিৰ পৰা তোমালোকে বচন লোৱা যে জীৱনত কেতিয়াও সুৰা আৰু চিগাৰেট সেৱন নকৰোঁ। নকৰোঁ ছাৰ। কেতিয়াও ছোৱালীৰ পিছে পিছে ঘূৰি নুফুৰোঁ। নকৰোঁ ছাৰ। কেতিয়াও ছোৱালীৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰোঁ। নকৰোঁ ছাৰ। সদায় দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু থাকিম। থাকিম ছাৰ, থাকিম। এনেকুৱা এটা জীৱন লৈ আৰু জীয়াই থাকি কি কৰিম? खत्म गया। কোৱাচোন ভোলা, জিৰ' সংখ্যাটো কোনে আৱিষ্কাৰ কৰিছিল? নাজানো ছাৰ। ধৈৰ্য ধা মূৰ্খ, ইমান সহজ প্ৰশ্নটো নাজানে নেকি? কোনে আৱিষ্কাৰ কৰিছিল ছাৰ? আৰ্যভট্টই। তেনেহ'লে তেওঁৰ জন্মৰ আগতে 100 কৌৰৱ আৰু ৰাৱণৰ 10টা মূৰ কোনে আৰু কেনেকৈ হিচাপ কৰিছিল ছাৰ? नहीं তোমালোকক আজি নাওনৰ বিষয়ে সুধিম। আচ্ছা ৰাজু, কোৱাচোন নৰেনে আজিকালি মদ নাখায়, ইয়াত নৰেন কি? ছাৰ নৰেনে এতিয়া হৰণ ল'লে, তাৰ ব্ৰত চলি আছে, সেইকাৰণেহে সি আজিকালি মদ নাখায়। কোৱাচোন, যদি এটা গ্ৰহ কেনেবাকে পৃথিৱীখনত আহি পৰেহি তেতিয়া কি হ'ব? ছাৰ টাং টাং শব্দ হ'ব। কিয়? এই পৃথিৱীখনে পিতলৰ ছাৰ, সেইকাৰণে। কেনেকৈ? কিয়নো চানি লিয়নিয়ে গাইছে ছাৰ, ইয়ে দুনিয়া পিতল দি, ইয়ে দুনিয়া পিতল দি। কোৱাচোন ৰাজু, পত্নী আৰু ভণ্টি কোন শ্ৰেষ্ঠ? পত্নীৰ ভণ্টি ছাৰ। नहीं